চিলাৰ ভিটাত আজি আহি উপস্থিত হৈছোঁ। আপোনালোকে সকলোৱে জানে যে যোৱা কেইদিনৰ পৰা এই চিলাৰ ভিটা অঞ্চলত ব্যাপকভাৱে খহনীয়াৰ সৃষ্টি হৈছে, যাৰ ফলত এটা মাথাউৰি ছিঙি গৈ ইতিমধ্যে 100 পৰিয়াল ইয়াৰ পৰা গৃহহীন হৈছে আৰু প্ৰায় লক্ষাধিকৰ ওপৰত পৰিয়াল ইতিমধ্যে আতংকিত হৈ পিছপিনে পানী সোমাইছে, আতংকিত হৈ আছে। আৰু যিকোনো মুহূৰ্তত এই লক্ষাধিক পৰিয়াল, জলেশ্বৰৰ বিভিন্ন অঞ্চলৰ লক্ষাধিক পৰিয়াল যিকোনো সময়ত বিপদৰ সন্মুখীন হ'ব পাৰে। গতিকে এই মুহূৰ্তত আমি চৰকাৰে যিখিনি কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰে যিখিনি কাম কাজ কৰি আছে, এই কাম কাজক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ যে এটা ডেৰটা মাহৰ পৰা এই অঞ্চলৰ ৰাইজে এই মাথাউৰিটোক ৰক্ষণাবেক্ষণ দিব লাগে বুলি গোৱালপাৰা জিলা প্ৰশাসন, অসম চৰকাৰ, স্থানীয় বিধায়কক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ ফলত আজি লাখ লাখ মানুহ আজি আতংকিত হৈ নিশা কটাবলগীয়া হৈছে। 100তকৈ অধিক পৰিয়াল আজি গৃহহীন হ'ব লগা হৈছে। আজি এই বৃহত্তৰ এই বান্ধটো ছিঙি যোৱাৰ কাৰণেই আজি এই অঞ্চলটো আতংকিত, ত্ৰাসৰ সৃষ্টি হৈছে। গতিকে এই 1 মাহৰ পৰা কোৱাৰ পিছতো যদি চৰকাৰে এইখিনি কাম নকৰিলে, যাৰ কাৰণে আজি এই ধৰণৰ মানুহখিনি ভুক্তভোগী হ'ল আৰু এইখিনি মানুহ আজি এনেকুৱা ধৰণে এটা বিপদৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে এই কাৰ্যক আমি চৰকাৰক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। গোৱালপাৰা জিলা উপায়ুক্তক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ যে জিলা প্ৰশাসনে অন্ততঃ এই মানুহখিনি ক'ভিডৰ আতংকৰ সময়ত, লকডাউনৰ সময়ত মানুহখিনি নিজৰে খাবলৈ নাই, তেনে সময়ত এই বানপানীৰ যি আতংক বা গৰাখহনীয়াৰ যি আতংক, মাথাউৰি ছিঙি যি ধৰণে আতংকৰ সৃষ্টি কৰিলে, এই আতংকৰ মানুহখিনি আৰু বেছি ভয়ানক পৰিৱেশৰ মাজত তেওঁলোকে সোমাই পৰিলে। গতিকে তেনে ক্ষেত্ৰত চৰকাৰে যিখিনি পদক্ষেপ ল'ব লাগিছিল পদক্ষেপ লোৱা নাই। আৰু চৰকাৰেও এনেকুৱা ধৰণৰ নিৰ্লজ্জজনকভাৱে যেতিয়া বানপানী আহে তেতিয়া তেওঁলোকে মাথাউৰি বান্ধ দিব আহে, যেতিয়া বানপানী আহে তেতিয়া গৰাখহনীয়া ৰোধ কৰিব আহে, যি সময়ত তেওঁলোকে টকা পইচাবিলাক লুণ্ঠন কৰিব পাৰিব, যি সময়ত বান্ধ দিব লাগে, যি সময়ত মাথাউৰি মেৰামতি কৰিব লাগে, সেই সময়ত তেওঁলোকে এইবিলাক কাম নকৰে। কাৰণ সেই সময়ত কৰিলে কোনো ধৰণৰ লুণ্ঠন ৰাজ চলাব নোৱাৰিব। কিন্তু বানপানীৰ সময়ত আহি কৰিলে কেৱল কেইটামান টকা দি, অলপ পাৰ্কো বাইন দি বা দি তেওঁলোকে লাখ লাখ কোটি কোটি টকা তেওঁলোকে আত্মসাৎ কৰাৰ এটা সুবিধা পায়, যাৰ কাৰণে চৰকাৰে এনেকুৱা ধৰণৰ কাম কাজ কৰে। আজি কেশৱ মহন্ত ডাঙৰীয়া ইয়াত আহিছে, আজি আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ যে ইয়াত চেহেৰা দেখাবলৈ অহাৰ প্ৰয়োজন নাই। এই মুহূৰ্তত এই মানুহখিনিক এই মাথাউৰিটোৰ তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰয়োজন আছিলে। এই মাথাউৰিটোৰ পিছফালে থকা মানুহখিনিক তেওঁলোকে সুৰক্ষিত স্থানত ৰখাৰ ব্যৱস্থা কৰাৰ লাগিছিলে। এই মানুহখিনি কি খাই আছে? 100 ঘৰ পৰিয়াল ইতিমধ্যে গৃহহীন হৈ তেওঁলোকৰ ব্ৰহ্মপুত্ৰ বুকুত তেওঁলোকৰ ঘৰ বাৰী গুচি গৈছে। এই মানুহখিনি কি অৱস্থাত আছে, তেওঁলোকে কি খাইছে, এই খবৰখিনি তেওঁলোকে ৰাখি তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে। কিন্তু তেওঁলোকে ইয়াত আহি নকৰিলে। আকৌ কেশৱ মহন্ত আহি ক'লে যে সৰু সুৰা এটা বান্ধ দি তাৰপিছত আমি কাম আৰম্ভ কৰিম। গতিকে ইয়াত আমি আমচুৰ পৰা এটা দাবী উত্থাপন কৰিছোঁ যে 50 কোটিতকৈ অধিক টকাৰ এটা চেংচন দি পেলাই অন্ততঃ এই জলেশ্বৰৰ অসমৰ মানচিত্ৰত যে এটা জলেশ্বৰ সমষ্টি আছে, জলেশ্বৰৰ নিচিনা ঠাই আছে, এই ঠাইখনক অসমৰ মানচিত্ৰত ধৰি ৰাখিবৰ কাৰণে অসম চৰকাৰে অন্ততঃ 50 কোটিতকৈ অধিক টকা আবণ্টন দি এই ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা অন্ততঃ জলেশ্বৰক ৰক্ষা কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। কেৱল কথাৰে নহয়, কামেৰে তেওঁলোকে পৰিচয় দিয়ক। আৰু দুখৰ বিষয় এইটোৱে হৈছে যে গোৱালপাৰা জিলা প্ৰশাসন মন্ত্ৰী ইয়াত আহিলে, ডাঙৰীয়া ইয়াত আহিছে, আজি আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ যে ইয়াত চেহেৰা দেখাবলৈ অহাৰ প্ৰয়োজন নাই। এই মুহূৰ্তত এই মানুহখিনিক এই মাথাউৰিটোৰ তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰয়োজন আছিলে। এই মাথাউৰিটোৰ পিছফালে থকা মানুহখিনিক তেওঁলোকে সুৰক্ষিত স্থানত ৰখাৰ ব্যৱস্থা কৰাৰ লাগিছিলে। এই মানুহখিনি কি খাই আছে? 100 ঘৰ পৰিয়াল ইতিমধ্যে গৃহহীন হৈ তেওঁলোকৰ ব্ৰহ্মপুত্ৰ বুকুত তেওঁলোকৰ ঘৰ বাৰী গুচি গৈছে। এই মানুহখিনি কি অৱস্থাত আছে, তেওঁলোকে কি খাইছে, এই খবৰখিনি তেওঁলোকে ৰাখি তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে। কিন্তু তেওঁলোকে ইয়াত আহি নকৰিলে। আকৌ কেশৱ মহন্ত আহি ক'লে যে সৰু সুৰা এটা বান্ধ দি তাৰপিছত আমি কাম আৰম্ভ কৰিম। গতিকে ইয়াত আমি আমচুৰ পৰা এটা দাবী উত্থাপন কৰিছোঁ যে 50 কোটিতকৈ অধিক টকাৰ এটা চেংচন দি পেলাই অন্ততঃ এই জলেশ্বৰৰ অসমৰ মানচিত্ৰত যে এটা জলেশ্বৰ সমষ্টি আছে, জলেশ্বৰৰ নিচিনা ঠাই আছে, এই ঠাইখনক অসমৰ মানচিত্ৰত ধৰি ৰাখিবৰ কাৰণে অসম চৰকাৰে অন্ততঃ 50 কোটিতকৈ অধিক টকা আবণ্টন দি এই ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা অন্ততঃ জলেশ্বৰক ৰক্ষা কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। কেৱল কথাৰে নহয়, কামেৰে তেওঁলোকে পৰিচয় দিয়ক। আৰু দুখৰ বিষয় এইটোৱে হৈছে যে গোৱালপাৰা জিলা প্ৰশাসন মন্ত্ৰী ইয়াত আহিলে, বিধায়ক আহিলে, বিভিন্নজন আহিলে, কিন্তু 100টা পৰিয়াল যে ইয়াত নাখাই আছে, 100টা পৰিয়াল যে এতিয়ালৈকে কোনো খাদ্য যোগান ধৰা নাই, 100টা পৰিয়ালৰ মানে বৰষুণত তিতি আছে, তেওঁলোকৰ এটা তিৰপলৰ যোগান ধৰা নাই। গতিকে তেওঁলোকে কি মানুহখিনিক তেওঁলোকে চাবৰ কাৰণে আহিছিলে নে মানুহখিনিৰ চেহেৰা চাবলৈ তেওঁলোকে আহিছিলে? গতিকে মই জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, অসম চৰকাৰক অনুৰোধ জনাইছোঁ, ইয়াৰ পৰা উচ্ছেদিত প্ৰতিটো পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, তেওঁলোকক থকাৰ ব্যৱস্থা কৰক, তেওঁলোকৰ ঘৰ বাৰী বনাই দিয়াৰ ব্যৱস্থা কৰক, তেওঁলোকক ৰেচন পাতি দিয়াৰ ব্যৱস্থা কৰক, আৰু তেওঁলোকৰ পশুধন যিবিলাক আছে তেওঁলোকে যাতে সুৰক্ষিত অৱস্থাত থাকিব তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আজি আমি প্ৰতীকী হিচাপে যিহেতু ক'ভিডৰ আতংক বিৰাজ কৰিছে, আমি যিহেতু আন্দোলন কৰিব পৰা নাছিলোঁ, তথাপিতো আমি সামাজিক দূৰত্ব মেইনটেইন কৰি আজি আমি এই গৰাখহনীয়া মাথাউৰি ছিঙি যোৱা স্থানতে আমি আজি এটা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অহা দিনবিলাকত এই ৰাইজৰ সুৰক্ষাৰ কাৰণে গোৱালপাৰা জিলাৰ জলেশ্বৰবাসী ৰাইজক ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা বচাবৰ কাৰণে যিকোনো ধৰণৰ গণতান্ত্ৰিক আন্দোলন সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে কৰিব। যদি কাৰো কোনো ধৰণৰ আৰু ৰাজনৈতিক দলৰ নেতাবিলাকক আমি সকীয়াই দিছোঁ যে ইয়াত চেহেৰা দেখুৱাবলৈ যাতে পুনৰবাৰ ইয়াত নাহে, পুনৰবাৰ চেহেৰা দেখাব আহে সেই লোকৰ ৰাজনৈতিক নেতাক কিন্তু আমি
আগন্তুক দিনত তেওঁলোকৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। কাৰণ আমাক এই মুহূৰ্তত লাগে মাথাউৰি নিৰ্মাণ, এই মুহূৰ্তত লাগে মাথাউৰিৰ পৰা আতংকিত হৈ যোৱা গয়াবাসী ৰাইজক ৰক্ষণাবেক্ষণ, আৰু যিসকলে ইয়াত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ ক্ষতিপূৰণ আমাক এই মুহূৰ্তত লাগে। কাৰো চেহেৰা দেখাৰ আমাৰ প্ৰয়োজন নাই, আমাক আশ্বাসৰ প্ৰয়োজন নাই, আমাক এতিয়া কামৰ প্ৰয়োজন। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে আপুনি যি ধৰণে স্বচ্ছ আৰু নিকা ভাৱেৰে অসমখন গঢ়াৰ চিন্তা কৰে, কোভিডৰ মাজত বানপানীৰ সমস্যাটোক গুৰুত্ব দিছে বুলি আপুনি বাৰে বাৰে কৈ আহিছে। গতিকে মই জলেশ্বৰৰ মাথাউৰিৰ পৰা ভাঙা মাথাউৰিৰ পৰা কৈছোঁ যে আপুনি সংখ্যালঘু অধ্যুষিত অঞ্চলত কোনো গুৰুত্ব প্ৰদান কৰা নাই। একমাত্ৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ গৰাখহনীয়া হোৱাৰ কাৰণে মাথাউৰি ছিঙি যোৱাৰ কাৰণে হয়তোবা আপোনাৰ মন্ত্ৰী বা আপোনাৰ বিভাগে কোনো ধৰণৰ কাম কাজ ইয়াত কৰা নাই। গতিকে মই অনুৰোধ জনাইছোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে যিহেতু আপোনাৰ সকলো ৰাইজ আপোনাৰ, গতিকে আপুনি বৈষম্যমূলক নীতি নকৰি এই অঞ্চলক ৰক্ষণাবেক্ষণ কৰি এই মানুহখিনি সুৰক্ষিত কৰাৰ ব্যৱস্থা অসম চৰকাৰে কৰিব লাগে। মথাউৰিখনত ছিঙি গ'ল আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা অসম চৰকাৰৰ হেমাহি আছে নিশ্চয়। কাৰণ আমি জিলা অঞ্চলৰ তৰফৰ পৰা বহুবাৰ আমি মেমৰেণ্ডাম দিয়া হৈছিল, মেমৰেণ্ডামৰ লগতে দাবী জনোৱা হৈছিল, তাক কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ ফলত আজি মথাউৰি ছিঙি গৈ আজি জলস্থানৰ বহু প্ৰায় 30খনতকৈ অধিক গাঁও আজি পানীৰ তলত গ্ৰাস গৈছে। গতিকে এই ক্ষেত্ৰত আমি ইচ্ছা জনাইছোঁ জিলা প্ৰশাসনক। আৰু লগতে আজি আমাৰ এই প্ৰগ্ৰামত আমাৰ আমচুৰ সদৌ অসম সংঘৰ সাতনি আমচুৰ কেন্দ্ৰীয় সভাপতি সন্মানীয় ৰেজাল গোস্বামী ডাঙৰীয়া উপস্থিত আছে, আৰু তেখেতৰ উপস্থিতি আমি এটা প্ৰতীকী এটা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আমি জলেশ্বৰৰ বুকুৰ এই ছিগা মথাউৰিৰ পৰা আমি জিলা প্ৰশাসনক সকীয়াই দিছোঁ যে অতি শীঘ্ৰে যাতে এই মথাউৰি পানী শুকোৱাৰ লগে লগে এই অঞ্চলত যি মথাউৰি ভাগাৰ লগতে বাট পথ স্কুল এইবিলাক পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে। অন্যথা কিন্তু আমি জিলা আমচুৰ উদ্যোগত আমাৰ যে আজি কাৰ্যসূচী কাৰ্যসূচী অব্যাহত থাকিব, অবিৰতভাৱে আমি আন্দোলন চলাই যাম, আৰু ইয়াতকৈ ভয়াৱহ আন্দোলন হোৱাৰ আমি কৰিবলৈ বাধ্য থাকিম। ধন্যবাদ। ইনকলাব জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। ইনকলাব জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। আমচু জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। আমচু জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। কেশৱ মহন্ত হাই হাই, হাই 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 হাই। অসম চৰকাৰ হাই হাই, হাই 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 হাই। অসম চৰকাৰ মুৰ্দাবাদ, মুৰ্দাবাদ মুৰ্দাবাদ। অসম চৰকাৰ মুৰ্দাবাদ, মুৰ্দাবাদ। মথাউৰি অধিককৈ নিৰ্মাণ কৰক, নিৰ্মাণ কৰক, নিৰ্মাণ কৰক। জলসিঞ্চন মন্ত্ৰী কেশৱ মহন্ত হাই হাই, হাই 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 হাই। জলসিঞ্চন কেশৱ মন্ত্ৰী হাই হাই, হাই 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 হাই। অসম চৰকাৰ হাই হাই, হাই 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 হাই। অসম চৰকাৰ লেই লেই, লেই 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 লেই। অসম চৰকাৰ লেই লেই, লেই 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 লেই। জলেশ্বৰৰ বিধায়ক হাই হাই, হাই 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 হাই। চাহাবুদ্দিন বিধায়ক হাই হাই, হাই 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 হাই। অসম চৰকাৰ হাই হাই, হাই 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 হাই। কেশৱ মহন্ত মুৰ্দাবাদ, মুৰ্দাবাদ মুৰ্দাবাদ। জলসিঞ্চন বিভাগ হাই হাই, হাই 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 হাই। জলসিঞ্চন বিভাগ হাই হাই, হাই 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 হাই। বদরুদ্দিন নাযায় রে দাদা, আমি থাকোতে আপনি কি করবেন? না পানি ক্যামেরা। ইনকলাব জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। এইদিকে দেওয়া লাগবে, এদিকে মাঝে নাই কি না, এদিকে দেওয়া লাগবে। আজি আমি গোৱালপাৰা জিলাৰ জলেশ্বৰৰ চিলাৰ ভিটাত আজি আহি উপস্থিত হৈছোঁ। আপোনালোকে সকলোৱে জানে যে যোৱা কেইদিনৰ পৰা এই চিলাৰ ভিটা অঞ্চলত ব্যাপকভাৱে খহনীয়াৰ সৃষ্টি হৈছে, যাৰ ফলত এটা মাথাউৰি ছিঙি গৈ ইতিমধ্যে 100 পৰিয়াল ইয়াৰ পৰা গৃহহীন হৈছে, আৰু প্ৰায় লক্ষাধিকৰ ওপৰত পৰিয়াল ইতিমধ্যে আতংকিত হৈ পিছপিনে পানী সোমাইছে, আতংকিত হৈ আছে। আৰু যিকোনো মুহূৰ্তত এই লক্ষাধিক পৰিয়াল, জলেশ্বৰৰ বিভিন্ন অঞ্চলৰ লক্ষাধিক পৰিয়াল যিকোনো সময়ত বিপদৰ সন্মুখীন হ'ব পাৰে। গতিকে এই মুহূৰ্তত আমি চৰকাৰে যিখিনি কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰে যিখিনি কাম কাজ কৰি আছে, এই কাম কাজক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ। যে এটা ডেৰটা মাহৰ পৰা এই অঞ্চলৰ ৰাইজে এই মাথাউৰিটোক ৰক্ষণাবেক্ষণ দিব লাগে বুলি গোৱালপাৰা জিলা প্ৰশাসন, অসম চৰকাৰ, স্থানীয় বিধায়কক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ ফলত আজি লাখ লাখ মানুহ আজি আতংকিত হৈ নিশা কটাবলগীয়া হৈছে। 100তকৈ অধিক পৰিয়াল আজি গৃহহীন হ'ব লগা হৈছে। আজি এই বৃহত্তৰ এই বান্ধটো ছিঙি যোৱাৰ কাৰণেই আজি এই অঞ্চলটো আতংকিত, ত্ৰাসৰ সৃষ্টি হৈছে। গতিকে
এই 1 মাহৰ পৰা কোৱাৰ পিছতো যেতিয়া চৰকাৰে এইখিনি কাম নকৰিলে, যাৰ কাৰণে আজি এই ধৰণৰ মানুহখিনি ভুক্তভোগী হ'ল আৰু এইখিনি মানুহ আজি এনেকুৱা ধৰণৰ এটা বিপদৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে এই কাৰ্যক আমি চৰকাৰক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। গোৱালপাৰা জিলা উপায়ুক্তক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ যে জিলা প্ৰশাসনে অন্ততঃ এই মানুহখিনি ক'ভিডৰ আতংকৰ সময়ত, লকডাউনৰ সময়ত মানুহখিনি নিজৰে খাবলৈ নাই, তেনে সময়ত এই বানপানীৰ যি আতংক বা গৰাখহনীয়াৰ যি আতংক, মাথাউৰি ছিঙি যি ধৰণে আতংকৰ সৃষ্টি কৰিলে, এই আতংকই মানুহখিনি আৰু বেছি ভয়ানক পৰিৱেশৰ মাজত তেওঁলোকে সোমাই পৰিলে। গতিকে তেনে ক্ষেত্ৰত চৰকাৰে যিখিনি পদক্ষেপ ল'ব লাগিছিল পদক্ষেপ লোৱা নাই। আৰু চৰকাৰেও এনেকুৱা ধৰণৰ নিলজ্জজনকভাৱে যেতিয়া বানপানী আহে তেতিয়া তেওঁলোকে মাথাউৰি বান্ধ দিব আহে, যেতিয়া বানপানী আহে তেতিয়া গৰাখহনীয়া ৰোধ কৰিব আহে, যেতিয়া যি সময়ত তেওঁলোকে টকা পইচাবিলাক লুণ্ঠন কৰিব পাৰিব, যি সময়ত বান্ধ দিব লাগে, যি সময়ত মাথাউৰি মেৰামতি কৰিব লাগে, সেই সময়ত তেওঁলোকে এইবিলাক কাম নকৰে। কাৰণ সেই সময়ত কৰিলে কোনো ধৰণৰ লুণ্ঠন ৰাজ চলাব নোৱাৰিব। কিন্তু বানপানীৰ সময়ত আহি কৰিলে কেৱল কেইটামান টকা দি, অলপ পাৰ্কো বাইন দি বা দি তেওঁলোকে লাখ লাখ কোটি কোটি টকা তেওঁলোকে আত্মসাৎ কৰাৰ এটা সুবিধা পায়, যাৰ কাৰণে চৰকাৰে এনেকুৱা ধৰণৰ কাম কাজ কৰে। আজি কেশৱ মহন্ত ডাঙৰীয়া ইয়াত আহিছে, আজি আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ যে ইয়াত চেহেৰা দেখাবলৈ অহাৰ প্ৰয়োজন নাই। এই মুহূৰ্তত এই মানুহখিনিক এই মাথাউৰিটোৰ তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰয়োজন আছিলে। এই মাথাউৰিটোৰ পিছফালে থকা মানুহখিনিক তেওঁলোকে সুৰক্ষিত স্থানত ৰখাৰ ব্যৱস্থা কৰা লাগিছিলে। এই মানুহখিনি কি খাই আছে? 100 ঘৰ পৰিয়াল ইতিমধ্যে গৃহহীন হৈ তেওঁলোকৰ ব্ৰহ্মপুত্ৰৰ বুকুত তেওঁলোকৰ ঘৰ বাৰী গুচি গৈছে। এই মানুহখিনি কি অৱস্থাত আছে, তেওঁলোকে কি খাইছে, এই খবৰখিনি তেওঁলোকে ৰাখি তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে। কিন্তু তেওঁলোকে ইয়াত আহি নকৰিলে। আকৌ কেশৱ মহন্ত আহি ক'লে যে সৰু সুৰা এটা বান্ধ দি তাৰপিছত আমি কাম আৰম্ভ কৰিম। গতিকে ইয়াত আমি আমচুৰ পৰা এটা দাবী উত্থাপন কৰিছোঁ যে 50 কোটিতকৈ অধিক টকাৰ এটা চেংচন দি পেলাই অন্ততঃ এই জলেশ্বৰৰ অসমৰ মানচিত্ৰত যে জলেশ্বৰ সমষ্টি আছে, জলেশ্বৰৰ নিচিনা ঠাই আছে, এই ঠাইখনক অসমৰ মানচিত্ৰত ধৰি ৰাখিবৰ কাৰণে অসম চৰকাৰে অন্ততঃ 50 কোটিতকৈ অধিক টকা আবণ্টন দি এই ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা অন্ততঃ জলেশ্বৰক ৰক্ষা কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীক আহ্বান জনাইছোঁ। কেৱল কথাৰে নহয়, কামেৰে তেওঁলোকে পৰিচয় দিয়ক। আৰু দুখৰ বিষয় এইটোৱে হৈছে যে গোৱালপাৰা জিলা প্ৰশাসন, মন্ত্ৰী ইয়াত আহিলে, বিধায়ক আহিলে, বিভিন্নজন আহিলে, কিন্তু 100টা পৰিয়াল যে ইয়াত নাখাই আছে, 100টা পৰিয়াল যে এতিয়ালৈকে কোনো খাদ্য যোগান ধৰা নাই, 100টা পৰিয়ালৰ মানে বৰষুণত তিতি আছে, তেওঁলোকৰ এটা তিৰপলৰ যোগান ধৰা নাই। গতিকে তেওঁলোকে কি মানুহখিনিক তেওঁলোকে চাবৰ কাৰণে আহিছিলে নে মানুহখিনিৰ চেহেৰা চাবলৈ তেওঁলোকে আহিছিলে? গতিকে মই জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, অসম চৰকাৰক অনুৰোধ জনাইছোঁ, ইয়াৰ পৰা উচ্ছেদিত প্ৰতিটো পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, তেওঁলোকক থকাৰ ব্যৱস্থা কৰক, তেওঁলোকৰ ঘৰ বাৰী বনাই দিয়াৰ ব্যৱস্থা কৰক, তেওঁলোকক ৰেচন পাতি দিয়াৰ ব্যৱস্থা কৰক, আৰু তেওঁলোকৰ পশুধন যিবিলাক আছে তেওঁলোকে যাতে সুৰক্ষিত অৱস্থাত থাকিব তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আজি আমি প্ৰতীকী হিচাপে যিহেতু ক'ভিডৰ আতংক বিৰাজ কৰিছে, আমি যিহেতু আন্দোলন কৰিব পৰা নাছিলোঁ, তথাপিতো আমি সামাজিক দূৰত্ব মেইনটেইন কৰি আজি আমি এই গৰাখহনীয়া মাথাউৰি ছিঙি যোৱা স্থানতে আমি আজি এটা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অহা দিনবিলাকত এই ৰাইজৰ সুৰক্ষাৰ কাৰণে গোৱালপাৰা জিলাৰ জলেশ্বৰবাসী ৰাইজক ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা বচাবৰ কাৰণে যিকোনো ধৰণৰ গণতান্ত্ৰিক আন্দোলন সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে কৰিব। যদি কাৰো কোনো ধৰণৰ আৰু ৰাজনৈতিক দলৰ নেতাবিলাকক আমি সকীয়াই দিছোঁ যে ইয়াত চেহেৰা দেখুৱাবলৈ যাতে পুনৰবাৰ ইয়াত নাহে, পুনৰবাৰ চেহেৰা দেখাব আহে সেই লোকৰ ৰাজনৈতিক নেতাক কিন্তু আমি আগন্তুক দিনত তেওঁলোকৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। কাৰণ আমাক এই মুহূৰ্তত লাগে মাথাউৰি নিৰ্মাণ, এই মুহূৰ্তত লাগে মাথাউৰিৰ পৰা আতংকিত হৈ যোৱা গয়াবাসী ৰাইজক ৰক্ষণাবেক্ষণ, আৰু যিসকলে ইয়াত ক্ষতিগ্ৰস্ত তেওঁলোকৰ ক্ষতিপূৰণ আমাক এই মুহূৰ্তত লাগে। কাৰো চেহেৰা দেখাৰ আমাৰ প্ৰয়োজন নাই, আমাক আশ্বাসৰ প্ৰয়োজন নাই, আমাক এতিয়া কামৰ প্ৰয়োজন। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে আপুনি যি ধৰণে স্বচ্ছ আৰু নিকা ভাৱেৰে অসমখন গঢ়াৰ চিন্তা কৰে, ক'ভিডৰ মাজত বানপানীৰ সমস্যাটোক গুৰুত্ব দিছে বুলি আপুনি বাৰে বাৰে কৈ আহিছে। গতিকে মই জলেশ্বৰৰ মাথাউৰিৰ পৰা, ভাঙা মাথাউৰিৰ পৰা কৈছোঁ যে আপুনি সংখ্যালঘু অধ্যুষিত অঞ্চলত কোনো গুৰুত্ব প্ৰদান কৰা নাই। একমাত্ৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ গৰাখহনীয়া হোৱাৰ কাৰণে, মাথাউৰি ছিঙি যোৱাৰ কাৰণে হয়তোবা আপোনাৰ মন্ত্ৰী বা আপোনাৰ বিভাগে কোনো ধৰণৰ কাম কাজ ইয়াত কৰা নাই। গতিকে মই অনুৰোধ জনাইছোঁ, শদিয়াৰ পৰা ধুবুৰীলৈকে যিহেতু আপোনাৰ সকলো ৰাইজ আপোনাৰ, গতিকে আপুনি বৈষম্যমূলক নীতি নকৰি এই অঞ্চলক ৰক্ষণাবেক্ষণ কৰি এই মানুহখিনি সুৰক্ষিত কৰাৰ ব্যৱস্থা অসম চৰকাৰে কৰিব লাগে।